From RRR, music by MM Kiravarni, lyric by Chandra Bose. প্ৰত্যেকজন ভাৰতীয়ৰ গৌৰৱৰ বিষয় এই যে এইবাৰৰ অস্কাৰ বঁটা ভাৰতীয় দুটাকৈ অস্কাৰ বুটলিবলৈ সক্ষম হৈছে। এটা হৈছে ত্ৰিপুলাৰ চিনেমাখনৰ নাটো নাটো হিন্দী ভাৰ্চন নাচো নাচো শীৰ্ষক গীতটিত বেষ্ট অৰিজিনেল ছঙৰ শিতানত অস্কাৰ লাভ কৰিছে আৰু এখন ছুটি ছবি হৈছে দ্য এলিফেণ্ট হুইস্পাৰ্ছ নামৰ ছুটি ছবিখনে। অস্কাৰ বঁটাটো মেইনলি প্ৰদান কৰা হয় পৃথিৱীৰ বিভিন্ন দেশৰ চিনেমা উদ্যোগত কাম কৰি থকা কলা কুশলী শিল্পীবিলাকক উৎসাহ জনোৱাৰ কাৰণে অস্কাৰ বঁটাটো প্ৰদান কৰা হয়। এইবাৰ ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান আছিলে। অস্কাৰক আন এটা নামেৰেও জনা যায়, এইটো হৈছে একাডেমি এৱাৰ্ড বুলি। আৰু এই বঁটাটো প্ৰদান কৰা হয় একাডেমি অফ ম'শ্যন পিকচাৰ্ছ আৰ্টছ এণ্ড ছায়েন্স। ইয়াক প্ৰদান কৰা হয় ১৯ মে ১৯২৯ চনত প্ৰথম এই বঁটা প্ৰদান কৰা হয়। আগতেও ভাৰতৰ বাবে গৌৰৱৰ বিষয় হৈছিল এই বঁটা। অস্কাৰ বঁটা ভাৰতে আগতেও পাই থৈ দিছে। তাৰ ভিতৰত আছে ভানু আতিথ্য, সত্যজিৎ ৰে, ৰাছুল পকতি, AR ৰহমান, গুলজাৰ আৰু এতিয়া দুটা অস্কাৰ, এটা হৈছে RRR খনৰ নাচো নাচো শীৰ্ষক গীতটিত অস্কাৰ আৰু আনখন হৈছে দ্য এলিফেণ্ট হুইস্পাৰ্ছ নামৰ ছুটি ছবিৰ বেষ্ট ছুটি ছবিৰ শিতানত অস্কাৰ পাইছে। এতিয়া চাওক, বহুতে ভাবে এই অস্কাৰ বঁটাটোৰ দামনো কিমান। একাডেমি বঁটাটোৰ এখন মানে নিয়ম আছে, ৰুল আছে বৰ্ডৰ, যে এই বঁটাটো বিক্ৰী কৰিব নোৱাৰিব আৰু বিক্ৰী কৰিলে $1 অস্কাৰ্ছৰ কৰ্তৃপক্ষকে এই বঁটাটো ঘূৰাই দিব লাগিব $1 বিনিময়ত।